কিমান যে প্ৰতিশ্ৰুতি আছিলে আমাৰ সেই প্ৰেমৰ সম্পৰ্কটো। বহুত বিশ্বাস কৰিছিলোঁ তোমাক, যাৰ বাবে আজি অনুতপ্ত মই। তুমি দিয়া প্ৰতিশ্ৰুতি ৰূপলৈ আজি বৰকৈ মনত পৰিছে। তোমাক মই কেতিয়াও পাহৰি যাব নোৱাৰোঁ। তোমাৰ অবিহনে মই জীয়াইও থাকিব নোৱাৰোঁ। তুমি মোক কেতিয়াও পাহৰি নাযাবা। তুমি মোক অকলশৰীয়া কৰি এৰি গুচি নাযাবা। সদায় তোমাৰ লগত থাকিম। মই নমৰালৈকে তোমাৰ লগত থাকিম। প্ৰেমৰ সম্পৰ্কত যিমানেই বাধা আহিলে দুয়োজনে বাধাবোৰ ভগাই লৈ আগবাঢ়িম। আজি মই তোমাক এৰি গুচি যোৱা নাই, তুমিহে মোক এৰি গুচি গ'লা। সেই প্ৰতিশ্ৰুতিবোৰ যে দিছিলা আজি ক'ত গ'ল? আচলতে এই প্ৰতিশ্ৰুতিবোৰ এটা সপোন আছিল, যিটো সপোনে কেতিয়াও বাস্তৱত ৰূপান্তৰ নহয়েই চাগে। মৰম ভাল পোৱা বহুত দিছিলোঁ তোমাক। মোৰ জীৱনতকৈও তোমাক বেছিকৈ ভাল পাইছিলোঁ। সেইবাবে হয়তো তোমাৰ মোক এৰি যাওঁতে অকণমানো দুখ নালাগিলে। তোমাক লৈ যে বহুত সপোন দেখিছিলোঁ। তুমি মই এদিন জানা ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মইনাই উমলি থাকিব। সেই সপোন যেন এতিয়া সপোন হৈ ৰ'ল। শেষত এটা কথা কওঁ, মিছা প্ৰতিশ্ৰুতি কেতিয়াও কাকো নিদিব। সম্পৰ্ক এটা গঢ়াৰ আগতে হাজাৰবাৰ ভাবক যে সেই মানুহজন বা মানুহজনীৰ লগত জীৱনটোত থাকিব পাৰিব নে নোৱাৰে। মিছা সপোনবোৰ দেখুৱাই মিছা প্ৰতিশ্ৰুতিবোৰ দি মানুহৰ জীৱনটো কেতিয়াও ধ্বংস নকৰিব। তুমি মই এদিন জানা ঘৰ সাজিমে, তাতে জোন থাকিবই, তাতে তৰা থাকিবই, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব।